হাই গাইজ, মই বিপুল তালুকদাৰে মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আহিছিলোঁ চান্দমাৰী খেলপথাৰৰ অসম গ্ৰন্থমেলা চাবলৈ আৰু তাৰে কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহকচোন, পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি। গ্ৰন্থমেলাৰ মেইন গেটখন হয় আৰু ইয়াতে মই বাহিৰৰ দৃশ্যাংশসমূহ দেখাইছোঁ। হাজাৰ হাজাৰ মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে। মই টিকেট কাটিলোঁ, এয়া হ'ল মোৰ হাতৰ টিকেট। চাওক কিমান ভিৰ দেখিবলৈ পোৱা গৈছে। যথেষ্ট সংখ্যক ভিৰ দেখিবলৈ পোৱা গৈছে। টিকেট ল'লোঁ আৰু এতিয়া মই প্ৰৱেশ কৰিম ভিতৰলৈ। এয়া গ্ৰন্থমেলা ভিতৰখন। ইয়াতে এখন ষ্টল আছে। ইয়াতে ভগৱানৰ ফটোৰ লগতে অন্যান্য চিনাৰীও পোৱা যায়। যদি কোনোবা সদাশয়ে বিচাৰে তেনেহ'লে ইয়াৰ পৰা আহি লৈ যাব পাৰে। মই দেখাইছোঁ, চাওক। ইমান ভিৰত ভিডিঅ' কৰাটো সম্ভৱ নহয়, তথাপিও মই আপোনালোকক দেখাইছোঁ সম্পূৰ্ণ দৃশ্যাংশসমূহ। চাওক, এইখন মেইন গেট হয়। ইয়াতে হাজাৰ হাজাৰ মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে। টিকেটবোৰৰ তাতে লটাৰী হ'ব। টিকেটবোৰৰ তাতে এটা লটাৰীও দিছে, মই দেখিছোঁ। এয়া ভিতৰৰ দৃশ্যাংশসমূহ। ইয়াতে প্ৰগ্ৰেম হৈ আছে। চান্দমাৰী খেলপথাৰৰ গ্ৰন্থমেলা উপভোগ কৰিলে। যদিহে এই দৃশ্যাংশসমূহ আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যিসকলে ভিডিঅ'টো নতুনকৈ পাইছে তেখেতসকলে যেন চেনেলটো ছাবস্ক্ৰাইব কৰিলে। ইমানতে মই মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।